হে দোস্ত বাট আজি বনাম কইলৰ মাংস কইল মিট এইবোৰ মোৰ ইনগ্ৰিডিয়েণ্টছ হয় চব কৈ দি আছোঁ। পিঁয়াজ, এইফালে মোৰ আদা নহৰু পেষ্ট, টমাটো পেষ্ট, আলু, মান ধনিয়া আৰু কাৰি পাত আছিলে। এইটো বাটাৰ মোৰ লগত তোক কৈছিলোঁ যে ডাঙৰ বাটাৰ আন, কিন্তু সৰু বাটাৰ লৈছে, একো নাই। মই এটা তেলৰ লগত বাটাৰ মিক্স কৰি দিলোঁ। এইটো দিলোঁ ডালচিনি, লং আছে লগত, এইটো দি দিলোঁ। তেল মিক্স কৰিছোঁ বাটাৰ লগত বুলি অলপ তেলটো ক'লা হৈ গ'ল, কেছ নাই, মানে হৈ যায় আৰু। এইটো অলপ কালাৰো দি দিয়ে পাছত, প্ৰব্লেম নাই, এইটো ইউজ কৰিব টেকনিকটো। এইটো মই কাৰি পাতটো দি দিম, বঢ়িয়া আছে। এইটো গ'ল, এইটো মানে বাটাৰৰ লগত মানে মিক্স হ'লে কি কাৰি পাত আৰু এটা ধুনীয়া ফ্লেভাৰ এটা ওলায়, সেইকাৰণে দি দিলোঁ। আৰু আছে অলপমান দি দিম। বাকীখিনি দি দিলোঁ। এই চাওক পৰা ৰেষ্টুৰেণ্ট টাইপ ধোৱা ওলাইছে ন? এইটো নহয় একচুৱেলি, মানে এইটো পানী আছিল কাৰণে ধোৱাটো ওলাইছে। মজা কৰিছোঁ দেই। এতিয়া দিম পিঁয়াজ বেছি দিয়া নাই, মানে কি কইলত ইমান পিঁয়াজ নালাগে, কইল মাংসত, তো সেইটো হিচাপতে দিম। আৰু বাটাৰটো অলপ বেছি লাগিছিলে, পাছত আনিছে আৰু মই এইটো দেখুওৱা নাই, অলপ আৰু বাটাৰ মিক্স কৰিছোঁ। পিঁয়াজখিনি দি দিওঁ গোটেই, বঢ়িয়াছে। পিঁয়াজটো বঢ়িয়াকৈ ফ্ৰাই কৰিম। আজি মানে মোৰ প্ৰচেছটো অলপ বেলেগ, নৰ্মেল যেনেকৈ মুৰ্গী মাংস বনায় তেনেকুৱা নহয়, অলপ ডিফাৰেণ্ট হয়। এইটো ডিফাৰেণ্ট ষ্টাইল, কইল মাংস সদায় ডিফাৰেণ্ট ষ্টাইলত বনাব লাগে, নহ'লে কি হয় মানে চিকেন খোৱা নিচিনা টাইপে লাগিব। মাংসটো যিহেতু বেলেগে লাগে সেইটো বেলেগ কথা, কিন্তু ৰেচিপি একে হ'লে আৰু মানে টেষ্টটো একেই লাগিব ন, সেইটো নিজৰ মাইণ্ডছেট আৰু ভাবি ল'লে একেই লাগিব, কিন্তু টেষ্টটো ডিফাৰেণ্ট হয় কইলৰ, সেইকাৰণে বেলেগ ষ্টাইলতো বনাব লাগে। তো চ' মই এইটোৱে ট্ৰাই কৰিছোঁ, নতুন ষ্টাইল, মোৰ ষ্টাইল হয় এইটো। তো এতিয়া মই পেষ্টটো দি দিম। পেষ্টত আছে মোৰ আদা নহৰু জলকীয়া আৰু সৰু পিঁয়াজ এটা আৰু এটা আলু আৰু হাফ টমেটো এটা আছে। এইটো পেষ্টটো মই দি দিওঁ। এইটো পেষ্টটো বনাইছোঁ জাষ্ট মানে এইটো স্পেচিয়েল পেষ্ট আৰু ক'ব পাৰে। এইটো মোৰ টমেটো পেষ্ট, মই টমেটো চচ নিদিওঁ, টমেটো চচৰ মানে অলৰেডি এটা টেষ্ট থাকে বুলি, সেইকাৰণে মই টমেটো চচ দিয়া নাই। তো মই নিজে টমেটো পেষ্ট কৰি পেলাই বনাইছোঁ। আৰু টমেটো চিডছকেইটা কেতিয়াও নিদিব, পেষ্ট যেতিয়া কৰিব, মানে এইবোৰ আমাৰ হজম নহয়, কাৰোবাৰ মানে গেছ ফৰ্মো হয়, সেইটো কাৰণে চিডছৰ কাৰণে। তো টমাটো যেতিয়াও দিব পেষ্ট কৰিব, উইদাউট চিডছ কৰিব। বহুতে জানে আৰু বহুতে নাজানেও বাৰু। আৰু পাৰিলে অলপ টমাটোটো বাৰ্ণ কৰি পেলাই দিব, স্কিনটো গুচাই পেলাই দিব, তেতিয়া আৰু বেছি ভাল। মই সেইটো প্ৰচেছে ইউজ কৰোঁ। তো এইটো মোৰ অলপ গ্ৰেভি টাইপ বনি গ'ল এতিয়া, মানে আগতে মই গ্ৰেভি বনাই লৈছোঁ ভালকৈ, আৰু মছলা মিক্স কৰিব বাকী আছে। এতিয়া হালধিটো দিম। হালধি বেছি নিদিওঁ একচুৱেলি, হালধি মই প্ৰিফাৰ নকৰোঁ, দিব লাগে বুলি দিওঁ আৰু। দি দিলোঁ, হালধি দি দিলোঁ। নেক্সট দিম এইটো জিৰাটো লাগিব অভিয়াছলি, তো জিৰা দি দিওঁ। এটা হাতেদি বহুত কষ্ট ন, নপৰে এইবোৰ মছলাবোৰ। ট্ৰাইপড দিও মই ট্ৰাই কৰিছিলোঁ, নহয়। এতিয়া মাথাত বান্ধাৰ কাৰণে কিবা এটা যদি কোনোবা যদি বিচাৰি দিয়ে, আৰু কিবা বেণ্ডেনা চেণ্ডেনা মাথাত মোবাইলটো লগাই ল'ম। এতিয়া দিম ধনিয়া আছে, মান ধনিয়া আছে, কিন্তু এইটো অলপ দিম, বেছি নিদিওঁ, অলপ জাষ্ট কি গ্ৰেভিটো বনোৱাৰ কাৰণে আৰু। মান ধনিয়া দিম, আনিছোঁ, আছে, দেখা পাইছে চাগে। এতিয়া মিৰ্চি পাউডাৰ নেদেখাওঁ আৰু, ইমান দেখাই থাকিম। দিলোঁ, এটা হাতেদি কষ্ট হৈছে। মিট কা মছলা, মই চিকেন মছলা নিদিওঁ, মানে চিকেন মছলা মই স্মেলটো ভাল নাপাওঁ। এতিয়া মই এইটো বইল ৱাটাৰ দি আছোঁ, ডাইৰেক্ট গৰম পানী দি আছোঁ। ঠাণ্ডা পানী দিলে টেষ্টটো আকৌ চেঞ্জ হৈ যায়, মানে গৰম পানীটো দিলে বেছি ভাল। তে মানে মছলাটো আকৌ বেছিকৈ মানে ভালকৈ হেৰি হয়, বইল হয় আৰু ফ্ৰাই হৈ যায়, মানে তেনেকুৱা গৰমত হিট হৈ যায়, তেনেকুৱা ভাল আৰু মছলাটো ভাল হৈ যায় মছলাটো, আৰু তেনেকুৱা। তে গ্ৰেভিটো মই বনাই লওঁ, অলমষ্ট ৰেডি হ'ল গ্ৰেভিখিনি। এই মাংসটো মানে এইটো গ্ৰেভিতে ঢালিম, তেতিয়া মানে কি হ'ব, এইটো এতিয়া মই মাংসটো ঢালিম। এই দিলোঁ, 7টা কইল আনিছিলোঁ, মানে 14টামান লেগ পিচ পাইছোঁ।
তো এইকেইটা দিম মানে গ্ৰেভিটো দিম, তেতিয়া মানে কি হয় মাংসৰ ভিতৰে মানে গোটেই গ্ৰেভিটো সোমাব উইথ মছলা। মানে কেতিয়াবা আমি যেনেকৈ চিকেন ষ্টাইলত বনাওঁ তেতিয়া মানে গোটেই মছলাটো কেতিয়াবা চিকেনৰ ভিতৰত নোসোমায় বা মাংসটোৰ ভিতৰত নোসোমায়। এইটো চাওক লেগ পিচ, বহুত 14টামান লেগ পিচ আছে। আজি মানে চবে খাব আৰু লেগ পিচ চবে পাব। চিকেন আনিলেতো চবেই লেগ পিচ নাপায়, 2টামান আনিলে 4জনে খাব পাৰে আৰু এটা আনিলেতো 2টাই বাৰু। এই চাওক লেগ পিচে লেগ পিচ। তে 7টামান কাটাৰ পিছতহে মোৰ 1 কেজি 200 গ্ৰামমান ওলাইছে। তো আমাৰ 1 কেজি 200 গ্ৰামমান লাগে আৰু খাওঁ ন আমি চবে, কাৰণে লাগে আৰু চবৰ। তে এইটো মিক্স কৰি লওঁ গ্ৰেভিৰ লগত, পূৰা মাংসটো ভালকৈ মিক্স কৰি লওঁ। তেতিয়া মানে গোটেই গ্ৰেভিৰ ফ্লেভাৰটো মাংসৰ ভিতৰত সোমাব, বঢ়িয়াছে আৰু টেষ্টটো মানে সিমানে ভাল হ'ব আৰু। সেইটোৱে মোৰ মানে বনোৱাৰ ষ্টাইল হয়। ফাৰ্ষ্ট টেষ্ট মেটাৰ্ছ, দেন শ্ব' অফটো চবেই কৰিব পাৰে, কিন্তু টেষ্টটো কোনো গম নাপায় বাৰু। দেখাত ধুনীয়া হ'ব পাৰে, কিন্তু টেষ্টটো কি হয়তো কোনো গম নাপায় বাৰু। সেইকাৰণে দিখাৰ মাত যাওঁ, টেষ্টটো বেলেগ ভাল হ'ব লাগে, হয়নে নহয়? সেইটো ভালকৈ ছেট কৰি লওঁ যে পূৰা ভালকৈ গ্ৰেভিটো সোমাওক। এতিয়া আফটাৰ 25 মিনিটছ হৈ গ'ল। এতিয়া মই আলু ফ্ৰাই কৰি থৈছিলোঁ, এইটো মই দি দিওঁ। এইটো মিক্স কৰি দিওঁ, বঢ়িয়াছে। আৰু মোৰ কওঁতে অলপ কিছুমান প্ৰব্লেম হয়, সেইবোৰ মাইণ্ড নকৰিব দেই। বুজি পাইছে ন? বুজি পালেই হ'ল। এই আফটাৰ 20 মিনিটছ পাছত আকৌ মানে সেইবোৰ অলপ গণ্ডগোল হৈ যায় বাৰু। একো নাই, বুজি পালে হ'ল ন? এইটো ভালকৈ মিক্স কৰি দিলোঁ। আলু অলৰেডি ফ্ৰাই কৰি থৈছিলোঁ, এইবোৰ ফ্ৰাই আৰু দেখাৰ দৰকাৰ নাই, কৈ দিলে মুখেদি কৈ দিলে হৈ যায় ন, মানুহে গম পাই যায়। এতিয়া নিমখটো দিম নিজৰ সোৱাদ অনুসাৰ আৰু যিমান লাগে। এতিয়া মাংস বেছি আছে, এতিয়া অলপ নিমখো বেছি লাগিব, এইটো দি দিলোঁ। আৰু বাটাৰো যিহেতু আছে, তো বাটাৰতো অলপ নিমখ থাকে, তো সেইকাৰণে মানে ইমানো বেছি নিমখ দিব নোৱাৰি। এইটো মই মান ধনিয়া যোনটো আছিলে সেইটো মই পিচ কৰি ল'লোঁ। এতিয়া এইখিনি দি দিওঁ। এইটো মানে বেলেগ এটা স্মেল এটা দিয়ে, মানে বহুত ধুনীয়া স্মেল দিয়ে। এইটো মই সেইদিনা মাৰ্কেটত পাই গ'লোঁ আৰু ছাডেনলি। সেইটো মানে বহুত আমাৰ এৰিয়াত মানে মাৰ্কেটত নাহে মানে, তো মই সেইদিনা লাকিলি পাই গ'লোঁ আৰু। তাৰপৰা ঠিক আছে, পাই গ'লোঁ যদি লৈ লওঁ। এতিয়া মই ঘি দিম হা। ঘি কিয় কাৰণে দিওঁ, যিহেতু মই মাটন মছলা মিক্স কৰিছিলোঁ, মই চিকেন মছলা মিক্স কৰা নাই। তো মানে কি হয়, মাটনৰ ফ্লেভাৰটো আনিবৰ কাৰণে অলপ ঘি দিলে কি হয়, এই ঘিয়ে ফ্লেভাৰটো আনি দিয়ে, মাটন টাইপ ফ্লেভাৰ আনে। আৰু এইটো যেতিয়া কয়েল হয় আৰু মছলাও আছে আৰু ঘিও আছে, তাৰো অলপ ভাল হ'ব। তো এইটো দেখিছে আপুনি, এতিয়া এইটো ব্লেক পেপাৰ চিড হয়, এইটো মই পেষ্ট কৰি ল'লোঁ। এইটো গোলমৰিচ বুলি কওঁ আমি, ব্লেক পেপাৰ হেৰি আছিলে, চিড আছিলে, তো এইটো মই পেষ্ট কৰিলোঁ, দি দিলোঁ। এইটো ব্লেক পেপাৰো আৰু বহুত ভাল ফ্লেভাৰ দিয়ে, স্মেল এটা দিয়ে আৰু টেষ্টটোও ভাল হয়। এইটো গৰম মছলা মিক্স কৰি দিলোঁ। মোৰ ভিডিঅ' অলপ ফাষ্ট ন, মই অলপ পিছতকৈ কওঁ, মানে কেছ নাই। এইটো অলমষ্ট হৈয়ে গ'ল, মোৰ গ্ৰেভি বনি গ'ল ভালকৈ। বা স্মেলটোতো বঢ়িয়াই পাই আছোঁ, আপোনালোকৰ ভিডিঅ'ত স্মেলটো নাপাব বাৰু, কিন্তু চাই লওক। এইটো বনি গ'ল অলমষ্ট, আৰু মই অলপখিনি ওলাই থৈছোঁ, এইটো মই টেষ্ট কৰিম। এইটো মোৰ লগৰ আহিছে, মানে যোনে সদায় টেষ্ট কৰিব আহে মই বনালে, তো এইটো মই খাওঁ। চলো, বাই বাই।